ছোৱালী দুটাও পঢ়ি আছে। মই এটা কাম কৰোঁ, ভালকৈ ডাঠকৈ গাখীৰ চাহ একাপকৈ বনাই লওঁ। পিছে লগত খাবলৈ কি বনাওঁ? আমাৰ এজনে চিৰা ভজা ভাল পায় নহয়, চিৰাকে ভাজোঁ, ভাল পাব মনটোত। পুতুকণ ধুনুকণো চিৰাৰ লগত যিকেইটা বাদাম থাকে সেই বাদামকেইটা খাই খুব ভাল পায়। সেইটোকে কৰোঁ। পিছে চাহকণ বনোৱাৰ আগত মানুহজনক কৈ আহোঁগৈ মুখ হাত ধুবলৈ। শুনিছে? বোলো চাহ একাপ বনাইছোঁ, আপুনি মুখ হাতখন ধুই লওক, গৈ যাওক, চাহ একাপ খাই লওঁগৈ। চাহ বনাইছা? মোৰ যে চাহ অকণ খাবলৈ বৰ মন গৈ আছিলে। পিছে চাহৰ লগত কি বনাইছা? বোলো অলপ পিছত ভাত বনামেই যে, সেইকাৰণে ভাবিছোঁ গাখীৰ চাহৰ লগত চিৰাকে ভাজোঁ বুলি ভাবিছোঁ। হ'বনে বাৰু? গাখীৰ চাহ আৰু চিৰা ভজা, বঢ়িয়া বঢ়িয়া বঢ়িয়া। যোৱা বনোৱাগে মই গৈ আছো, যোৱা। গাখীৰ চাহত যে ইলাচি অকণ দিলে খাই বৰ ভাল লাগে দেই। চাহকাপ ইলাচি অকণ দি দিওঁ, খুন্দি লওঁ। এখেততো মুখ হাত ধুওঁতে সময় লাগিব অকণমান। মই চুনুকণ মুনুকণকে প্ৰথমতে গাখীৰ আৰু চিৰা ভজাটো দি আহোঁগৈ, যাওঁ। পঢ়িব যে মন চন নাই যোৱা। টেবুলত বহি বহি আমনি লাগি গৈছে। ইমান খেলিবলৈ মন গৈছে। ধুনুকণ বাইজনী যে অকল পঢ়িয়ে থাকে। কি কৰোঁ এতিয়া? ধুনুকণ বাই, তই মোক ইমান কেলে মাতি ফুৰিছ? দেখিছ নাই মই পঢ়ি আছো? মই নেওতা মুখস্থ কৰি আছো। অলপ পিছত অংক বাইদেৱে আমাৰ জুম এপত নেওতা মুখস্থ ল'ব। নোৱাৰিলে যে বহুত ডাঙৰ কথা হ'ব। তই নিজেতো নপঢ়ই, মোকো পঢ়িব নিদিয়। মনে মনে থাক। মা আহিছে। পুতুকণ ধুনুকণ, গাখীৰ আৰু চিৰা ভজা আনিছোঁ, তোমালোকে খাই লোৱাচোন। ৱাও মা, চিৰা ভজা আনিছা? চিৰা ভজা আনিছোঁ। তোমালোকে বাদাম খাই ভাল পোৱা নহয়, মই বাদাম সৰহকৈ দি আনিছোঁ। তুমি কান্দা কৰা না। মইতো ধুনুকণ বাতকৈ সৰু হয় নাই? তুমি নহয় মোক বাদামকণ সৰহকৈ দিয়া না। তোক যে সদায় খাবলৈ ভাল লগা বস্তুবোৰ মোতকৈ বেছিকৈ লাগে কেলে? কিয় বেছিকৈ লাগে? আৰু মা, তুমি জানানে ই যে অথনিৰ পৰা পঢ়া শুনা কৰি থকা নাই। ই কিবা আকাশ পাতাল ভাবি আছে আৰু মোকো মাতি একদম ডিষ্টাৰ্ব দি আছে। মই নেওতা মুখস্থ কৰি আছো, সি অনবৰতে মোক ধুনুকণ বাই খেলুংগৈচোন বল এনেকে কৈ আছে। হয়নে পুতুকণ? নহয় মা, মই পঢ়ি আছো। ধুনুকণ বাই এনেই কৈছে তোমাক। মই তোৰ কথা নজনা আছে তই এতিয়া গাখীৰ খা, গাখীৰ খাই লৈ মোক অ আ ক খ কেইটা লিখি দেখুৱাবিগৈ। মা, অ আ ক খ লিখি দেখুৱাৰ পিছত কিন্তু মই অকণ খেলিমগৈ আকৌ দেই। ধুনীয়াকৈ যদি লিখি দেখাও তেনে খেলিব পাৰিবি তই। অ আ ক খ লিখনা মেৰা বাঁহত কা কমাল হে। नहीं खेले ये तो मार और ये धुनकन भाई जानता ही नहीं। এতিয়া খাই লওঁচোন তোমালোকে বাৰু। বৰুণা বেমাৰটো অহাৰ পৰা নহয় মন চনবোৰ কিবা ভাল নলগা হ'ল। মানুহজন মুখ হাত ধুই অহালৈকে মই গান এফাঁকিকে গাই লওঁ, মনটো অকণমান ভাল লাগিব। জানৈ আকাশখন ধুনীয়া, জানৈ তৰাৰে জিলিকা, জানৈ মনৰে সৰগত, জানৈ তুমি মোৰ মেনকা, জান দূৰণিতে, জান তুমি
তুমি থাকা অজান সপোনত হয় অজান আমাৰ দেখা অজান ঐ। 11টা বাজিব হ'ল পাই। মই গাটো ধুই আহোঁগৈ, নহ'বা অনলাইন ক্লাছলৈ মোৰ দেৰি হৈয়ে যাব। हाँ धुलकन भाई, तूने मुझे फंसाया था ना। अब देखना मैं तुम्हारे साथ क्या क्या करता हूँ। फ्रेंड्स, मैं धुलकन भाई के साथ क्या करता हूँ ये जानने के लिए आप लोगों को हमारा नेक्स्ट वीडियो देखना पड़ेगा। বন্ধুসকল দেখিছেনে বাৰু পুতুকনৰ ইমান উৎপাত। বাৰু আপোনালোকৰ আজি আমাৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল বাৰু? যদি ভাল লাগিলে অমা ৰ'বা না মই কওঁ আজি, মোক ক'ব দিয়া না প্লিজ। মোক ক'ব দিয়া না প্লিজ প্লিজ প্লিজ। ঠিক আছে বাৰু, আজি তই ক। ফ্ৰেণ্ডছ, মই পুতুকন, চিনি পাইছে নহয়? আপোনালোকে বাৰু আমাৰ আগৰ ভিডিঅ'টো চালে নাই? যদি নাই চোৱা ডেছক্ৰিপশ্যনত লিংকটো দি দিম, চাই ল'ব। আৰু আপোনালোকে আজি আমাৰ ভিডিঅ'টো কেনেকুৱা পালে? যদি ভাল পালে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব দেই কেনেকুৱা পালে। আৰু আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলেনে? যদি নাই কৰা এতিয়াই কৰি দিয়ক, তেতিয়াহে গম পাব আমি কেতিয়া ভিডিঅ' দিছোঁ। আৰু আপোনালোকেতো চাব লাগিবই নেক্সট ভিডিঅ'টো, কাৰণ তেতিয়াহে গম পাব মই ধুনুকন বাৰ লগত কি কৰিম, হয়নে? আজিলৈ মই আহিছোঁ, বাই বাই।